টিহু খলিয়াগুৰি ৰূপজ্যোতি সংঘৰ উদ্যোগত আৰু বিশিষ্ট সমাজকৰ্মী কৈলাশ মল্ল বৰুৱাৰ সোঁৱৰণত এখন ডে নাইট নকআউট ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছিল টিহুত। আৰু 1 তাৰিখৰ পৰা 4 তাৰিখলৈ এই কাৰ্যসূচীৰে আয়োজন কৰা এই ক্ৰিকেট টুৰ্ণামেণ্টটোৰ যোৱাকালি মানে 4 তাৰিখে ৰাতি সফল সামৰণি কৰিলে। আৰু এই ফাইনেল খেলখনৰ প্ৰাক মুহূৰ্তত যিটো আয়োজন কৰা হ'ল, উদ্যোক্তাসকলে যিটো আয়োজন কৰিলে, এই আয়োজনখিনি আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'ৰ দ্বাৰাই শ্বেয়াৰ কৰিলোঁ। হয়তো বহুতেই এই খেলখন চাইছে, উপভোগ কৰিছে লাইভ। তথাপিতো এটা ভিডিঅ' বনাই মই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। যিসকলে চোৱা নাই তেওঁলোকে এই ভিডিঅ'ৰ দ্বাৰাই চাব পাৰিব। গতিকে বলক ভিডিঅ'টো উপভোগ কৰোঁ। আজিৰ উদ্বোধনী কাৰ্যসূচীৰ উদ্বোধক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি পোনপ্ৰথমে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়ি যাম। পোনপ্ৰথমে অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ সভাপতি সন্মানীয় শ্ৰীযুত বসন্ত কুমাৰ কলিতা ডাঙৰীয়াই। ইয়াৰ লগে লগে অসমীয়া শিপিনীৰ হিয়াৰ আমঠু এখনি চেলিং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। মুখ্য সম্বৰ্ধনা জ্ঞাপন কৰিছে এটি ফুলাম জাপিৰে। ইয়াৰ পিছতে এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সহ সম্পাদক সন্মানীয় শ্ৰীযুত কুলজিৎ তালুকদাৰ ডাঙৰীয়াই। ইয়াৰ লগে লগে এখনি সম্বৰ্ধনা পত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সহ সম্পাদক সন্মানীয় শ্ৰীযুত চিন্ময় দাসে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ সভাপতি সন্মানীয় শ্ৰীযুত বসন্ত কুমাৰ কলিতা ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদ্যোক্তাই। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিষয়া সন্মানীয় শ্ৰীযুত মনোজ চৌধুৰী ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বিষয়ববীয়াই। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সন্মানীয় শ্ৰীযুত মৃগাংক তালুকদাৰ ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক সন্মানীয় শ্ৰীযুত ৰঞ্জিত মল্ল বৰুৱা ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ উদ্যোক্তাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় মল্ল বৰুৱা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছে আৰু এই সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছে। টিহু মহাবিদ্যালয়ৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। নৱনিযুক্ত অধ্যক্ষক বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ এই জীৱনৰ উজ্জ্বল ভৱিষ্যতো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ সন্মানীয় শ্ৰীযুত শৈলেন কলিতা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী সন্মানীয় শ্ৰীযুত শৈলেন কলিতা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদ্যোক্তাই। ইয়াৰ লগে লগে আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ অন্ত পৰিছে। ওই প্রকৃতির মুকুল ওই যখন
মাছে জাকি মাতিলে ওই মাছে জাকি মাতিলে ওই গছে বনে খলালে গছে বনে খলালে
হেল্ল' 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 আমাৰ ফাইনেল খেল উদ্বোধন কৰি আছে আমাৰ এয়া আছিল প্ৰি মেচ চেলিব্ৰেশ্যন আৰু যিসকলে খেলখন চোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। গতিকে আপোনালোকে চাব এই খেলখনৰ যিটো প্ৰি মেচ চেলিব্ৰেশ্যন হৈ গ'ল আৰু বহুত সুন্দৰকৈ আয়োজন কৰিলে উদ্যোক্তাসকলে। গতিকে ভাল লাগিলে আৰু আপোনালোকে যদি চোৱা নাই লাইভ তেতিয়াহ'লে এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে চাব পাৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। তেতিয়ালৈ বাই বাই।